মই আজি আপোনালোকক পৃথিৱীৰ ভিতৰত থকা 10টা উচ্চতম অট্টালিকাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তেন্তে বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল মোৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব। পৃথিৱীৰ ভিতৰত 10ম স্থানত থকা উচ্চতম অট্টালিকাটো হ'ল টাইপে 101। বন্ধুসকল এই অট্টালিকাটোৰ উচ্চতা হ'ল 508 মিটাৰ বা 1667 ফুট। ইয়াত 101খন মহলা আছে। বন্ধুসকল এই অট্টালিকাটো টাইৱান দেশত অৱস্থিত। পৃথিৱীৰ ভিতৰত 9ম স্থানত থকা উচ্চতম অট্টালিকাটো হ'ল চাইনা জুম। এই অট্টালিকাটোৰ উচ্চতা হ'ল 528 মিটাৰ বা 1732 ফুট। ইয়াত 108খন মহলা আছে। বন্ধুসকল এই অট্টালিকাটো চীন দেশত অৱস্থিত। পৃথিৱীৰ ভিতৰত 8ম স্থানত থকা উচ্চতম অট্টালিকাটো হ'ল টিয়ানজিন চিটিএফ ফাইনেন্স চেণ্টাৰ। এই অট্টালিকাটোৰ উচ্চতা হ'ল 530 মিটাৰ বা 1739 ফুট। এই অট্টালিকাটোত 98টা মহলা আছে। বন্ধুসকল এই অট্টালিকাটো চীন দেশত অৱস্থিত। পৃথিৱীৰ ভিতৰত 7ম স্থানত থকা উচ্চতম অট্টালিকাটো হ'ল গুৱাংজু চিটিএফ ফাইনেন্স চেণ্টাৰ। এই অট্টালিকাটোৰ উচ্চতা হ'ল 530 মিটাৰ বা 1739 ফুট। বন্ধুসকল এই অট্টালিকাটোত 111টা মহলা আছে। বন্ধুসকল এই অট্টালিকাটো চীন দেশত অৱস্থিত। পৃথিৱীৰ ভিতৰত 6ষ্ঠ স্থানত থকা উচ্চতম অট্টালিকাটো হ'ল ওৱান ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ। এই অট্টালিকাটোৰ উচ্চতা হ'ল 541.3 মিটাৰ বা 1776 ফুট। ইয়াত 104খন মহলা আছে। বন্ধুসকল এই অট্টালিকাটো আমেৰিকাত অৱস্থিত। পৃথিৱীৰ ভিতৰত 5ম স্থানত থকা উচ্চতম অট্টালিকাটো হ'ল লটে ৱৰ্ল্ড টাৱাৰ। বন্ধুসকল এই অট্টালিকাটোৰ উচ্চতা হ'ল 554.8 বা 1819 ফুট। বন্ধুসকল এই অট্টালিকাটোত 123খন মহলা আছে। এই অট্টালিকাটো দক্ষিণ কোৰিয়াত অৱস্থিত। পৃথিৱীৰ ভিতৰত 4ৰ্থ স্থানত থকা উচ্চতম অট্টালিকাটো হ'ল কিং এণ্ড ফাইনেন্স চেণ্টাৰ। এই অট্টালিকাটোৰ উচ্চ হ'ল 599 মিটাৰ বা 1965 ফুট। বন্ধুসকলে 115খন মহলা আছে। অট্টালিকাটো চীন দেশত অৱস্থিত। বন্ধুসকল পৃথিৱীৰ ভিতৰত 3য় স্থানত থকা উচ্চতম অট্টালিকাটো হ'ল আব্ৰাছ আল বাইট ক্লক টাৱাৰ। বন্ধুসকল এই অট্টালিকাটোৰ উচ্চতা হ'ল 601 মিটাৰ বা 1971 ফুট। বন্ধুসকল এই অট্টালিকাটোত 120খন মহলা আছে। বন্ধুসকল এই অট্টালিকাটো চৌদি আৰবত অৱস্থিত। পৃথিৱীৰ ভিতৰত 2য় স্থানত থকা উচ্চতম অট্টালিকাটো হ'ল সাংঘাই টাৱাৰ। এই অট্টালিকাটোৰ উচ্চতা হ'ল 632 মিটাৰ বা 2073 ফুট। এই অট্টালিকাটোত 128খন মহলা আছে। বন্ধুসকল এই অট্টালিকাটো চীন দেশত অৱস্থিত। বন্ধুসকল পৃথিৱীৰ ভিতৰত আটাইতকৈ উচ্চতম অট্টালিকাটো হ'ল বাৰ্জ খলিফা, যাক বহুতে বাৰ্জ ডুবাই বুলিও কয়। বন্ধুসকল এই অট্টালিকাটোৰ উচ্চতা হ'ল 828 মিটাৰ বা 2717 ফুট। বন্ধুসকল এই অট্টালিকাটোত 163খন মহলা আছে। বন্ধুসকল মোৰ এই ভিডিঅ'টো চাই যদি আপুনি উপকৃত হৈছে তেন্তে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ঘণ্টা বন্ধটো প্ৰেছ কৰি দিব সকলোবোৰ নতুন আপডেট।